নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিলৈ। আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এটি চাকৰিৰ বিষয়ে জনাবলৈ গৈছোঁ যিটো চাকৰি আপোনালোকে SSLC পাছ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা খুব ভাল দিয়া আছে, 14,000ৰ পৰা 60,000 টকা। অনলাইন আবেদন হ'ব। কেনেকৈ আবেদন কৰিব লাগিব, কি কৰিব লাগিব, সকলোখিনি ডিটেইলছ কৈ আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। পোষ্টটি আহিছে DTE আছাম ৰিকুৱাৰমেণ্ট 2020 এপ্লাই অনলাইন ফৰ 168 গ্ৰেড 3 পোষ্ট ওলাইছে। এই ভেকেঞ্চি ইয়াত বহুতো ভেকেঞ্চি ওলাইছে, 168 ভেকেঞ্চি ওলাইছে। পোষ্টটোৰ বিষয়ে আজি কি কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ আৰু কিমান বছৰ হ'ব লাগিব, কিমান বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেই সকলোখিনি তথ্য, লাষ্ট ডেট আৰু কেনেকৈ অনলাইন কৰিব লাগিব, সেই সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো ইয়াত ওলাইছে, ইয়াত লিখিছে লাষ্ট ডেটটো 20 তাৰিখ 3 মাহ 2020 চন। ইমান তাৰিখে 20 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু যথেষ্টখিনি আপোনালোকৰ হাতত সময় আছে। ইয়াত লিখিছে আউট অফ হুইচ 50 ভেকেঞ্চিজ আৰ ইন নিয়েৰলি এষ্টাব্লিছড পলিটেকনিক এট তিনচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি এণ্ড হাইলাকান্দি এণ্ড 118 ভেকেঞ্চিজ আৰ ইন এক্সিষ্টিং ইনষ্টিটিউশ্যনছ আণ্ডাৰ DTE আছাম। তাৰমানে আপোনালোকে বুজি পাইছে। আৰু পোষ্ট 1 নম্বৰ পোষ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্টত পোষ্ট ওলাইছে 15+48 মানে 68টা পোষ্ট ওলাইছে। আনৰিজাৰ্ভত আছে আপোনালোকৰ 38টা পোষ্ট। OBC কাৰণে আছে 16, SC কাৰণে 2টা, STPৰ কাৰণে 2টা, ST হিলছৰ কাৰণে 4টা আৰু EWS কেণ্ডিডেটৰ কাৰণে 4টা আছে। আৰু আপোনালোকৰ ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী, যিকোনো এটা ইনষ্টিটিউটৰ পৰা আপোনালোকে বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ স্কিল থাকিব লাগিব। ইয়াত আপোনালোকক দৰমহা ধুনীয়া দিয়া আছে, দৰমহা দিয়া আছে 14,000ৰ পৰা 60,500 পৰ্যন্ত আৰু প্লাছ গ্ৰেড পে আপোনালোকক দিয়া হ'ব 6,200 টকাকৈ। ইয়াৰ পিছত পোষ্ট ওলাইছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ, পোষ্ট আছে 25+58, টোটেল হ'ব 83টা পোষ্ট। আনৰিজাৰ্ভত আছে 31টা পোষ্ট আৰু OBC কাৰণে 24, SC কাৰণে 4, STPৰ কাৰণে 10, ST হিলছৰ কাৰণে 8, EWS কেণ্ডিডেটৰ কাৰণে 4 আৰু PWD কেণ্ডিডেটৰ কাৰণে 2টা আছে পোষ্ট। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে SSLC পাছ বা TSLC আৰু আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব আৰু 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো এটা গভৰ্ণমেণ্ট ৰিকগনাইজ অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকৰ 5 বছৰ এইটো কি কৈছে এক্সপিৰিয়েঞ্চ লাগিব ITIৰ। আৰু সেই অনুসৰি আপোনালোকৰ পে'মেণ্টটো দিয়া আছে, অৰ্থাৎ দৰমহাটো দিয়া আছে, খুব ধুনীয়া দৰমহা 14,000ৰ পৰা 60,500 পৰ্যন্ত। আপোনালোকৰ আৰু গেট পই দিয়া হ'ব 6,800 টকাকৈ পাৰ মান্থ। আৰু তৃতীয় পোষ্ট ওলাইছে চাইণ্টিফিক এছিষ্টেণ্ট ফিজিক্সৰ আৰু পোষ্ট ওলাইছে 5+6 অৰ্থাৎ 11টা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ইন ছায়েন্স, আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। ছায়েন্স কি ছাবজেক্ট দিয়া আছে, ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স অৰ্থাৎ অংকত আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকে সেই অনুসৰি মেজৰটো থাকিব লাগিব, আপোনালোকৰ ফিজিক্সত আপোনালোকে মেজৰ ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া আছে, খুব ধুনীয়া দৰমহা 14,000ৰ পৰা 60,500 আৰু আপোনালোকৰ গেট পে দিয়া আছে আপোনালোকৰ 7,400 টকাকৈ পাৰ মান্থ। তাৰপিছত 4 নম্বৰ পোষ্ট ওলাইছে চাইণ্টিফিক এছিষ্টেণ্ট কেমেষ্ট্ৰি। ইয়াৰ পোষ্ট আছে 11টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাইছে ডিগ্ৰী পাছ হ'ব লাগিব, আপোনালোকৰ ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্স থাকিব লাগিব। ইয়াত তেনেদৰে আপোনালোকৰ কেমেষ্ট্ৰি আপোনালোকৰ মেজৰ থাকিব লাগিব বুলি কৈছে। আৰু ঠিক তেনেদৰে দৰমহা দিয়া আছে 14,000ৰ পৰা 60,500 আৰু আপোনালোকৰ গেট পে পাৰ মান্থ দিয়া হ'ব 7,400 টকাকৈ। আৰু আপোনালোকৰ এজ দিয়া আছে কেণ্ডিডেট মাষ্ট বি লেছ দেন 18 years more than 30 years এজ, তাৰমানে আপোনালোকৰ 18 বছৰতকৈ বেছি হ'ব লাগিব আৰু 38 বছৰতকৈ কম হ'ব লাগিব। আৰু 2020 1 তাৰিখ 1 মাহ ইমান তাৰিখলৈকে আপোনালোকৰ 18 বছৰ কমপ্লিট হ'ব লাগিব। আৰু গভৰ্ণমেণ্ট ৰুলছ অনুযায়ী আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। হাউ টু এপ্লাই দিয়া আছে, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইট ভিজিট কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন থাকে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰি ল'ব। আৰু আপোনালোকে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত আপোনালোকে এই এডভাৰটাইজমেণ্টটো সম্পূৰ্ণ যদি চাব বিচাৰে তেনেহ'লে লিংকটো পাই যাব। গতিকে ডেছক্ৰিপশ্যনলৈ গৈ আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলটো আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে অনলাইন কৰি মই অনলাইনৰো লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব
বন্ধু বান্ধৱীসকল যদি বেল আইকনটো প্ৰেছ কৰে আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ সদায় এটা এটাকৈ গৈ থাকিব তো ভিডিঅ'টি আছিলে মানে যদি ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ পৰা আশা কৰিম যে আপোনালোকে মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম